ঘৰ ইয়াতে কি হৈছে কি ঘটনা কি হৈছে মানে মাইকীটোৰ এইটো নেচাটো বেয়া আচ্ছা আচ্ছা বেয়া মানে কি ধৰক আগত দুটা ল'ৰা আহিছে গৈছে সেইটো কৈছে আমি এইটো মানি লৈছো মানি লোৱাৰ পিছত এতিয়া যে আৰু এটা ল'ৰা আহি পেলাই দিনে ৰাতি 24 ঘণ্টা থাকি যায় এইটো কিহৰ কাৰণে থাকে মাইকীটো হ'ল বেলেগ ঘৰ আৰু বেলেগ মাইকী মোটা আহি ইয়াতে কেলে থাকে সেইটো কাৰণে আমাৰ অবজেকশ্যন হৈছে এইটো যদি কিবা বিয়া পাতিছে যদি ইয়াৰ পৰা ওলাই যাব লাগিব আমাৰ গাঁৱত থাকিব নোৱাৰিব এইখিনিয়ে মোৰ কৰ্তব্য পৰকীয়া প্ৰেম বুলি কয় যিটো পৰকীয়া প্ৰেম এইটো তেওঁৰ হাজবেণ্ড আছে নে নাই হাজবেণ্ড নাই তাই হাজবেণ্ড ঢুকালে ঢুকাৰ পিছত ই এটা ল'ৰা দুটা আৰু ই অকলে এই তিনিটাই আছে তাৰ দেৱাৰে খৰচ পাতি দিয়ে থাকে দিয়ে থাকে আনিয়ে থাকে গৈ থাকে কালি ৰাতি আহিছিল আহি কিবা কথা পাতিল মই শুনা নাইতো মই পিছত গম পাইছো যে তাৰ দেৱাৰ আহিছিল বুলি এইখিনি মানে প্ৰায় লোকক কোনো দিন হলো সবসময় আহে দিনে 4বার 5বার 6বার মাসারি হলো আহে থাকে আবার কুচি যায় আবার আহে আবার যায় কাল তো 1:30 ছিল আচ্ছা 4বার গেছে কার ঘৰত মিঠুর ঘৰত হ্যাঁ মিঠুর ঘৈণীয়েকৰ লগত হ্যাঁ তাৰ লগত হ্যাঁ 5টা লড়া বদলাইছে আচ্ছা আর নতুন একটা ধরছে আরো আচ্ছা 5টা বদলাই নটা ধরছে হ্যাঁ তো বউ আছে লোক চলি আছে প্রমাণ আছে কি যে আপোনালোকে কি বিচাৰে দুটারে বিয়া করতে ঘরতে গাই করে দেওয়া লাগে লাগে ঘরের পৰা আজি আপোনালোকে ধৰিছে নেকি নাই ইয়াত ইমান মানুহ একলগ হৈছে যে কিয় ওই যে ধরিব কারণে ল'ৰাটোক ধৰিব ধৰা পৰিছে নেকি ধৰা পৰিছে নেকি ল'ৰাটো ধৰা পৰিছে নেকি ইতিমধ্যে ল'ৰাটো তাতেই আছে ঘৰৰ ভিতৰতে আছে